আৰু আজি এখন মেলা দেখাম বিনামূলীয়া মাছৰ মেলা মানে চৰকাৰে বা কোনোবা মন্ত্ৰী MLA বিনামূলীয়া কম্বল বিতালে যিমান মানুহ হয় তাতকৈ চাগে ইয়াত অধিকে মানুহ আছে গজব বেজতি মানুহৰ সমাগম দেখি এনেকুৱা লাগিছে যেন চৰকাৰে নতুনকৈ অৰুণোদয় আঁচনিৰ কাৰণে ফৰ্ম ফিল-আপহে কৰিছে এইটো কিহত পালে পলহত দেখিছোঁ এইবিলাক দেখিছেনে গাঁৱত হাতী অহা খোজ মই আগতে ভিডিঅ' এটা বনাইছিলোঁ হাতী অহাৰ ওপৰত মোক যদি আপুনি সোধে বিল মাৰিবলৈ যাওঁতে মাছ ধৰিবলৈ যাওঁতে কিমান মানুহ গোট খাইছে মই ক'ম প্ৰায় 3000 ওচৰ পাছৰ ভিডিঅ' আকাৰে মই আপোনালোকক দেখাম কেইটামান ক্লিপ দেখাইছোঁ চালে আপোনালোকে নিজে বুজিব যে কিমান মানুহ হৈছে আচলতে বিল মৰাৰ আগৰ কাহিনীটো মই আপোনালোকক জনাই দিওঁ এই বিলখনৰ নাম জাকৰুৱা এই বিলখনৰ নামেৰেই আমাৰ গাঁওখনৰ নাম জাকৰুৱা প্ৰতি বছৰে এই বিল কেইখন প্ৰায় 3 লাখ 4 লাখ 5 লাখ টকাত ব্যক্তিগতভাৱে মানুহক বিক্ৰী কৰা হয় আৰু বছৰটো কোনোবা এটা সময়ত বিলখন ৰাজহুৱা হৈ যায় ৰাইজে এনেকৈ সকলোৱে মিলি পেলাই মাছ ধৰি খায় যিহেতু বিল মৰাত অধিক মানুহ হৈছে জোখতকৈ গতিকে কিছু লোকে মাছ ধৰিব পাইছে আৰু কিছু লোকে মাছ নোলোৱাকৈ ঘৰলৈ উভতি যাবলগীয়া হৈছে নাজানো ঘৰত তেওঁলোকৰ ঘৈণীয়েকহঁতে কি বুলি গালি দিয়ে ধন জালতেনে ঠিক আছে মিলিল নাই এসাঁজ পোলহতে বা আপোনাৰ ইনকাম ঠিকেই হ'ল দিয়ক যাওক মানে পোলহটো চাইছে দিয়ক মাছকেইটাই অঁ সুন্দৰ প্ৰতিভা অকল পুৰুষেই নহয় মহিলাও আহিছে মাছ ধৰিবলৈ এইটো প্ৰমাণ কৰিবলৈ যে হম নেহি হে কিছি সে কম এইখিনি ওপৰলৈ কেনেকৈ উঠাই আনিলে জালত বছৰকৈ কম হ'ব নে আচ্ছা পোলহতে পোৱা ন আপোনাৰ এসাঁজ মিলিছে এইটো পেট ডাঙৰ কি মাছ ডাঙৰ নিতে ন পেট ডাঙৰটো কি মাছ অঁ পানী ঘোলা হৈ যোৱাৰ পিছত মাছ নপৰা হ'ল মানে অঁ ইয়াত মাছ কেইটামান আছে ভাল মাছ জালত হে চিপ জালত নেকি বা আপুনি বহুত ধৰিছে বাকী আপোনালোক সকলোকে মাঘ বিহুৰ শুভেচ্ছা জনালোঁ অসম কিশোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু অসম কিশোৰ নামে যিটো ফেচবুক পেজ আছে সেইটো ফ'ল' কৰি ৰাখিব থেংক ইউ